তই খালি পূজা চাব যাই পেলাই ক'ত ধৰিছিলি? মই ক'ত ধৰালোৱে, মই হৰা নাই। সেই ৰাস্তাৰ কাষত যি মোটা ঘৰ গেলা আছে তাৰে ভিতৰত থৈ দিছো। তাৰ মানে কি জানা না, তই আৰু জেগাতে আগে যাই আছা, মই পিছে পিছে যাই আছো। কেইটামান চলি ভাই সেনকে এটা গল্টি মাৰছি, সেই একে গল্টি যাই পেলাই মই মোটা ঘৰৰ ভিতৰত। কি কয়? তাৰ পিছত ভাই তাৰ পৰা ওলাই আহিলো, চাওঁ যে আৰু ঠেলিয়া গল্টিয়া লাগছি। যেমানে মই যাবা গৈছো মোক ঠেলি নি পেলাই আৰু সেফালে থৈ চাচোন। হয় মোটৰ গন্ধত ৰবা নোৱাৰো ভাই, পেটত টানি দিছি জানা না। সেইকাৰণে ঘণ্টা কি কৰিছো বোলে এই কথাই নহয়, অলপ মানুহে সমক ৰ, তাৰ পিছত যাম ৰ, সেনকে ভাবিয়ে তাতে 1.5 ঘণ্টামান ধৰি থেতি আছো দেচোন। কিনো কয় এনাই বিলে হৈছে তোৰ? তহঁতে আৰু কয় গৈছিলি? আমি আৰু কি কৰিছিলো জানা, তই হৰা বুলি মাকে এনাউন্স দিবা গৈছিলো আমি। কি কয় এনাউন্স দিবা গৈছে? তাতো কি জানা না, কাৰ কেমান কোনি হৰেছি ভাই হিচাপ নাই। কাৰোবাৰ তিৰি হৰেছে, কাৰোবাৰ চলি হৰেছে, কাৰোবাৰ ভাল পোৱা আপি হৰেছে, হাগাৰ ভাই মানুহ দাম লাগি গৈছে। একবাৰ এনাউন্স কৰাতে কি হ'ল জানা, আপা তাৰ ভাল পোৱা আপি এটা হৰাই গৈছে, সি এনাউন্স কৰিব আহিছি। কাষত হয় সেই আপিটোৰে বাপেকে এনাউন্স কৰিব আহিছি, তাত তিৰি হৰাই গৈছে। আপাতো বাপেক তোক চিনি নাপায়, বাপেকো আপা তোক চিনি নাপায়, দুই এনাউন্স কৰি আছে। এনাউন্স কৰাৰ পিছত ভাই মাক জীয়েক যেতিয়া দুৱা আহি গেল, লাগি গেল না হাগাৰ। বাপেকে ধৰি ৰাম চৰ চলি ডাউৰ ঘণ্টা। কি কয় গিলা আহিছি? হাও ৰ এটা কথা কি হলা? আজি নলবাৰীৰ ৰাসত দুগো হেমামালিনী আহিব? হেমামালিনীৰ কথা কৈছা? কি আনা কৈছা? ইমান ডাঙৰ ষ্টাৰ এটা আহিব, চাবা নাজানা কি? যাবা যি খুজিছা চাবা পাৰবি না? চাবা আৰু কিয় নোৰে, কি কয়? গল্টি লাগবে ঘণ্টা নৰা চাবা, দুনিয়াৰ মানুহ হব। কথাটো তই ঠিকে কৈছা, মানুহ হব তোৱাই। নহলে এটা কাম কৰিম দেই। কি কৰা তাইতো যাবা টাইমত মানুহবিলাক নাথাকে, তেতিয়া আমাৰ মাতিলে আহিম দে। কি কয় সঁচাকে মাতবি? মাতিম দে, তই চাবা লাগব না। দে ভালে হ'ব দে, মাতিলে আহিবি। থাত গজমুৰা, মাতিলে ভালকে, তাৰ কথা চাচোন। তোৰ কি পেহিৰে পাইছা নেকি মাতি যেন বেয়া কৈছে? তই দেখো কলি মই কৈছো তই দেখো মানুহৰ ভয়তে পাতি আছা, কেনে কৈছো? পাতি নাথকিবি, মইহে গম পাইছো কি হৈছে। তোক মই অলপ আগতে কি কৈছিলো, কেইটামান চলি গলটা বুলি কৈছিলো না মোক? কৈছিলো দে, তাতে কি হলে? সেই গলটিত বাছা আগে য'ত খুন্দা খাবা খুজিছিলো, তাতে যে খুন্দা খালো মোকতো চেণ্ডেল দি গৈ দাঁত হৰে দিলে তই কি ভাবছা? মই দেখা পাই চকুতকু নিৰে দিছো জানা না তই? তাৰপিছত আৰু এটা খেলা মাৰিলাক বুলি মই মোটা ঘৰৰ ভিতৰত গলো, নহলে তো মূল্য তেনেহলে তোক বাছা সেই গলটিটো জানি বুজি মাৰছি। জানি শুনি গুলটেছি? কিয় জানা না, সি আন্দাজ লগত আহিছিল সি গম পাইছে, সেইকাৰণে গুলটেছি। হয়তো ভাই তই ঠিকে কৈছা, সেইকাৰণে গলটেছিলাম সেইকাৰণে সেই গলটিত অলপ জোৰকে মাৰ গম পাইছো, মই এতিয়াহে গম পাইছো। এতিয়া হ'লে বাদ দে, আজি অলপ ভালকে চাই যাম, যাবি না? যাম কিন্তু এটা কাম কৰিব লাগিব। কি আৰু কি কৰিব লাগে? তই আগত যাবি, জেকা পিছত যাব, মই মাজত যাম, হ'ব না? চাও হ'ব দে সেনকে যাম দে। আজি মোকে গলটাক দেচোন, মই গলটি খাওঁ। কি কয় তই এতিয়াও গলটি খাবৰ ইচ্ছা আছে? নহয় এনে কৈছো খেলা বাদে জেগাক ফোন কৰ, তাক মাতৰা। হেল্ল' গুটি মই কতে তই গলটি খাবা যা, আজি তাড়াতাড়ি এনকে আৰু কিমান বহি থাকা যাও যাবি ৰ, কতিত এটা ফুটা কৰি ঘণ্টা খালি যাওঁকে থাকা। তোৰ তাতে আছে পইচা? মোৰ তাতে আছে মানে 12 পইচা আছে। কি 12 মই? 8 আৰু 4 না। পেলঠি খুজে হেলা পইচা চলে নেকি এতিয়া? নচলে বুলি জানো। কি কৰিবি আনছে? খালী পকেটে থাকাতকে সেই দুটাই লৈ আহিছো। তাতে ঘৰৰ মজিয়াত পৰি আছিল, দেখা পাইছো লৈ আহিছো। তই এতিয়া সেই দুটা লৈ পেলাই ৰাস চাবা যাবা খুজিছা? চাবা মানে এনাৰ লগত লৈ যাম, মানুহৰ মাজত বাজে দিম, থাকা বুলি হ'ব। মানুহ ভাবক দেচোন, তই কি কৰিবি? মই আৰু কি কৰিম, সেই পেলাৰি থাকিম, মাজে মাজে বাজে থাকিম। বইনেৰ লাঠি তাৰ কথা চাচোন, মাজে মাজে বাজে থাকে বোলে। তোৰ আঠা নাচাৰে না, মন্দিৰত দিলে ভগৱানে গুৰি মাত দিব, গম পাইছা না তই? এনকে কথা চেল্লে থাকো কৰি কপলত মুচি না, তোৰ অলপ পইচা ঘৰৰ পৰা আনিব নোৱাৰিলি? সদায় খালি মোকে আশা কৰি আহা নেকি? মই এতিয়া ঘণ্টা কি কৰো, আজি হেমালিনী হ'ব, পইচা অলপ পালি চাবা যাব পাৰিলো যেখনি আছিল কালিয়ে খতাইছে, আজি এতিয়া কি কৰো? সেই জেকাক লাগ পালি ভাল লাভ হয়, তাৰ পৰা অলপ কিয় নিয়া পাৰিলো হয় নেকি? জেকা মানে সেইটো দেখুৱাই আহি আছে, দেখুৱাই হয়তো নাম লগে আহি পেলাক দেখুৱাই। ৰহি পেলাই যাওৰা কিমান পাৰি আছা? জেকা কি ক'ত যাহাই? নিয়াতে বোলে মাছক হেমালিনীক চাবা যাব, তাকে যাওৰা। এন্দৌটোকো চাবা যাব ইটান দলত গেলি মোৰ আকৌ নহয়, কিবা কামৰ লগত নিয়া পাৰিলে ভাল লাগ ৰচোন, কিবা কওৰা যায় না চাওঁ। জেকা তই যি তান্তৰ লগত যাবা গৈছে, হেমা জেঠিক চাবা পাৰিবি তই? হেমা জেঠি কি হেমা জেঠি হওঁতে সেইটো মোৰ জেঠি জেঠিৰে কি কয় মাক চলাই? হওঁতে গমেই নাপা, সেইটো আমাৰ মাৰ ভায়া। কি কয়? হওঁতে তো আজিকালি গমেই পোৱা নাই। কেনেকেনো গম পাবি? অৱশ্যে ময়ো কোনাই না তো। হতাই দেখো চিনেমা কৰে চিনেমা কৰিলে কি হ'ল? জেঠি তাতে থাকে। চাবি আমাৰ হৈছে দুটা জেঠি, এটা হৈছে হেমা জেঠি আৰু এটা হৈছে জয়া জেঠি। জয়া জেঠি আৰু কোনিয়া? জয়া বচ্চন অমিতাভ বচ্চনৰ ঘৈণীয়েক। কি কয় অমিতাভ বচ্চনৰ ঘৈণীয়েক? হওঁতে অমিতাভ বচ্চন মোৰ জেঠা মাই মূল্য ডাইলগৰ কি কয় তই? হওঁতে মই মিছা কৈছো, জিয়া সুধ। মই মিছা কৈছো? কনাই দে সঁচা কৈছি দেই। তই আৰু খেখৰে কি কয় ভালকে কবা নৰা? খেখৰে মানে সেনকে যোৱা গেল, কি কৰো এতিয়া? এতিয়া গম পালি নে? মই যে মাজে মাজে ঘৰত নাথকো, মই হেমা জেঠিৰ তাকে যাওঁ, গম পালি? মাক চকলা কি দিছে হেমালিনীৰ তাকে যায়। কেইখন হোটেলত সি বাচন ধৰে, সি নিজে গম নাপায়, সি বোলে হেমালিনীৰ তাকে যায়, তাৰ কথা চাবাই। সেইকাৰণে কৈছো এটা ভালকে চাবা খুজিছে, আজি মোৰ লগত যাওঁ, মিহঁতৰ লগত গেলি ভালকে চাবা নাপা। তই জেঠিৰ লগত একেলগে বহি আহিবি মোৰ লগত গেলি, গম পাইছা? মোকতো দেখা পালে মাতি নিব, তইতো গমেই পালি। তই তাৰমানে এতিয়াও বিশ্বাস কৰা নাই নেকি? ফোন কৰি দিওঁ নেকি? কথা পাতবি তে কৈছি এতিয়া গম পাবি হেল্ল' হেল্ল' হেমা জেঠি। থৈছি দে ডাঙৰ কৰি দিছো দে, কথা পাত। কি হলে?
আমাক চলা সঁচাকৈ ধৰিছিলি মই এই জেঠি মোৰ লগৰ ছোৱালী এটাই তোমাৰ লগত বোলে কথা পাতে সেই ঘণ্টা কি কয় মই নাপতো নাপাকিয়া ভগিয়া কৈছা সেই ভাল নৰু যা ভয় লাগে নাপতো যা মই একুনিয়ে কথা পাতিব নেথাকে এই নাপাকিয়া মাতি আছো একো নহয় দেই পাপা আৰে মই আছো না ভগিয়া কৈছা তই মোৰ জেঠি মানে তোৰ জেঠি নহয় তাতে আৰু কি ভয় কৰিব লাগে এই জেঠি ৰবা কথা পাতিব ৰবা দে মাত নামতাকিয়া আকৌতো নহয় কিবা ক'ব নেকি এই নকয়ে বাপা আৰে ভালে পাব এই জেঠি ৰবা কথা পাতিব ৰবা এই তুমি একবাৰ জেগা বুলি মাতাচোন মাতিব দাহি ও জাগা দে মাতা নামতাকে আমাৰ যেতিয়া মাছো দা আৰু কি সেই ভাল নৰু যা ভয় লাগে মোৰ দে হ'ব দে ভয় কৈছে আজি নাংগে দে হ'ব দে এতিয়াতো বিশ্বাস হৈছে এতিয়া মোৰ লগত যাওঁ ধুনীয়াকৈ চাই পাৰিবি যাওঁ তুমি ইহঁতৰ কাৰণে ৰান্ধো চাক দে নাকি এই ৰান্ধক নে নাও তোক ভাল পাওঁ তোকে নিম মই আৰু তই কথা পাতিছে যে তোৰ কথা আনা সুধিব সেইকাৰণে তোকে নিম যৌ এতিয়া যাম যাওঁ অলপ কিন্তু ৰাস্তাত কিবা খোৱাবি হ'ব না হ'ব যা খাবি যা 1 ঘণ্টা বহে পাকৰাইছে যাবাৰ ভৰে জেগা আজি শেষ যৌ বাছা দেখাবি যৌ যেতিয়া ভালকে দেখাবি যৌ দে জেগা দে হৈছে নে তাড়াতাড়ি যাব লাগে আমি এই ৰ মেক্স চকলাই খালি যাওঁকে থাকা এই জেগা নিচে আহিছে নেকি কেনেকৈ ধৰিছে দেখিছে না তয়ো কিন্তু কামমান নহয় দে ছোৱালী বাচ্চা তাকে পাতে লৈ আহিলি না এই মনে থাক শুনা চুপ দে আছো দে নকওঁ দে আকৌ নকওঁ দে হলিও তই কি মালে এই ৰয় আৰু কিয় ভুকছে দে আৰু নবকো দে পাহৰি গৈছিলো দে এই যাবা ৰব তোৰ হেমা জেঠিৰ লগত কথা পাতিব লাগিছিলে এই কষ্ট কৰ ফোন কৰ এইবাৰ কথা পাতিম দে কৰ এই নাংগে দে এতিৰকো চাব যামে আমি কি কথা পাতা সেই মাক্সলা কৰিব দিছো কৰে ভাল সেই জেগা নিচে আহিছে না তোৰো হৈছে নেকি তোৰো হৈছে মোৰ কিন্তু নাই দে মোৰ মুঠো নাই এটা কথা কি জানা না ঐ মোৰ দেখি চাবাই মোৰ যি তিৰিটো আছে তাইকে হেমা মালিনী আনলে কি জানা নাই মই কিন্তু কাকো কোনা দে তন্ধকে কলো কাকো নকবি কিন্তু ইনছা না দে ফোন নকৰা গাবাই জেঠে দে সেই জেগা নিচে আহিছে নেকি তোৰো হৈছে মোৰ কিন্তু নাই মোৰ মুঠো নাই এই যো দেৰি হৈছে যাম যো এই মই তোক কাৰোবাক ফোন কৰিব দিছিলো এম্পায়াৰ কৰিলি না সেই জেগা নিচে আহিছে না সেই মেক্সক লৈ বাৰী প্ৰতি এটা কথাকে বগি থাকা যো হাও মেক চকলাই দুনিয়াৰ মানুহ হৈছে দেখুৱে এই তোৰ হেমা জেঠি ক'ত এই তোক মই এটা কথা কওঁ তই কিন্তু কাকো নকবি শুনছা না মোৰ তিৰিটো ক'ব আছে হেমা মালিনী আন দেখি গম পাইছা তই কাকো নকবি দে কিন্তু শুনছা না মই তোকে কৈছো সেই জেগা নিচা হৈছে নে তোৰো হৈছে নেকি তোৰো হৈছে মোৰ হ'লে হন নাই এই হেমা জেঠি ক'তে তই নকাৰিবি এই কাৰোবাক সুধছো ইয়াতে ক'বাত আছে নেকি ৰহস্য তেনেহ'লে কাক নুসুধো এই যাবাৰ বহুত ইয়াতে দেখো গোটাই নাখাই হেমা মালিনীয়ে সুধো কা এই ৰহস্য এন্ধকে সুধো ৰা এই শুনাছো এফালে আহচোন হাও এই দেখো মোৰ দেখি নাচো সেই জেগা নিচা হৈছে নে তোৰ হৈছে নেকি তোৰ হৈছে মোৰ হ'লে হন নাই সেই তই বাৰে সেই এখন কথাকে কিয় ফুকি থাকা হেইছা তোৰো হৈছে মোৰ হ'লে হন নাই এই তোৰ জেঠিৰে কোটাই নামটা গা তাকে তোৰে কহিবা গেল এই তোৰ কি না জেঠিৰে গজমুৰা জৰামি কৰিবি বাবদা চালা হোটেলত বাচন ধোৱাতে তোৰ জন্ম চাগেল টকাত খাওঁ তই জেঠিৰ তাকে যায় বাবদা এই চুপ হেলা কিয় বকছে শুনাব হয়তো এই শুনাব তোৱে সেই নকওঁ দে এই মই যি তোমাক তেতিয়াৰ পৰা হেলকে আছো তুমি কিয় শুনা নাই মোক মাতছি কিয় মাতছি দাদা এতে হেমা জেঠি ক'ত আছে কচোন হেমা জেঠি কোন হেমা জেঠি মালিনীৰ কথা কৈছো মালিনী আৰু কোনি হে তেৰিকে তুমি একোই নাজানো চাবা আগফালে হেমা আগফালে মালিনী কি হ'ব কচোন হেমা মালিনী নেকি তুমি জানিছা ইচ্ছাই জানিছা এই মালিনীয়ে হেমা জেঠি এইটো মোৰ জেঠি এই আগে তাৰ জেঠি তাৰপিছত মোৰ জেঠি কিনো কয় হেমা মালিনী আপোনাৰ জেঠি তুমি কিয় আহিছা ন তোমাক এটা কথা কওঁ কাকো নকবা কিন্তু শুনিছা না মোৰ তিৰিটোকে হেমা মালিনী আন দেখি জানা হয় নেকি ভালে হৈছে দে এটা কথা কিন্তু তোমাকো দেখি গম পাইছা না এই যোৱাই অলপ ঠেলিয়া গলটিয়া কৰি দে তেতিয়াই ভাল লাগব অলপ চাবচোন অভদ্ৰ চালা মদ মাহা খাই পি তিতাৰ পকাবাৰ কিবা বকি আছে এতিয়া মোৰ গাত উগলি হৈ গৈছে কি ই মদ খাইছি এই কি চাই আছা মাৰ এই বলো আমাৰ বলো দি যাবা নে যে নাকি এখন হৈছে কোনেও নাই দেখো তাতে যাম যৌ ঘণ্টা গলটিয়াৰ কাৰণে বেলেগ ৰাস্তা দি আহিলেও এতিয়া যাবা দে নাই দে আৰু এখন হৈ যাবা ইমান কিয় ভকৰা এই ৰ নাচবি পুলিচে দেখা পালে বাচা পিঠি পেলব ৰচোন কোনোবা আছে নাচা হাও দুটাটো জেকা পাই দেখো ইয়াতে কিয় পৰি আছে আমি ঘৰত বিচি আছো ইয়াতে ঘুমি আছে জেকা কোনি জেকা আমি দে তোৰ কি হৈছে তো ককৰা লাগি পৰি আছে দেখো কিয় মোক বয়া পাইছে ভাল জানা না মি ইয়াৰ কথা কলা দেখো কিয় নাহিছে কিবা খাইছি নেকি কোনি মাছি মই হেমা জেঠিক চাবা আছিলো বয়া ভাত দিছি বেক চকলাই হেমা জেঠি কোন হেমা জেঠি মালিনী হেমা মালিনী
হেমা মালিনী হেমা জেঠি বুলি কৈছে তোৰতো কিনে জেঠি ৰে মোৰ মানে আগে যাবাৰ ভৰৰ তাৰপিছত মোৰ সি মোক কৈছিলে তাৰ বোলে তুই জেঠা হৈ চাবা মাতিলে ময়ো আহিলো বিচাৰি আছো জেঠিক দেখো দেখাই নাপাও দুটামান চলি বয়া গলতি মেচিয়ে ভাল জানা না মই আপিয়া তাৰ গাত যাই থামাকে কৈছো তাৰপিছত কোনে ঘৰ বে কেংকে মাছি মোক গমে পোৱা যা মাৰে মিনি মাৰে গন্ধা ক'ত মাছি মোক গমে পোৱা গম পাইছা না সৰ্বহৰি লৰবত হৈ গৈছে কি কম মই তন্দক হায়া কি বিয়েছিয়ে কি কৰো অ মিহি আৰু মোৰ দৰে একে হৈছি যা মই কিবাকে খুন্দা নাখলো ই খুন্দাও খালাক মাৰিও খালাক মৰাক দিয়ে যাবৰ ভৰৰ লগত মৰিবি আহে বেটাই হেমা মালিনী তাৰ জেঠা হ'ব পাৰে নেকি পাৰে তই যে তাৰ লগত মৰিবি আহিছে হেই মৰা মই কথা পাতিছো কি কৰন দে কথা পাতিছা কি কহাই আৰু তাই মোক নিজে কৈছি জেকা কথা পাতা এনকে কৈছি জানা অসমীয়াত কথা কৈছি তোৰ লগত তাই দেখোন হিন্দী কয় অসমীয়াত কথা কেনেকে পাতিলা কাই তেৰিকে বুজি নাপাৰন দে যাবাৰ ভৰো জেঠাক নাই সেইকাৰণে কৈছি হে জেঠাক বোলে চাৱে তাৰ কথা অ তই তাৰমানে হেমা জেঠিক দেখা নাপলিয়ে নাচাও যা বয়া মাৰে বাল চলি গেলাই এচা কিন্তু কথা কটন দে কিন্তু কাকো নকৰি শুনছা না মোৰ জেঠিৰিটো আছে তাকো হেমা মালে নিয়ান দেখি এনে